Welcome to Sion Nutrition. Make a good health. Use natural product. No side effect. আমাৰ এই চেনেলটো মাধ্যমেৰে আপোনালোকৰ আগত কিছুমান পুষ্টিকৰণ খাদ্য সামগ্ৰী বা প্ৰডাক্টৰ বিষয়ে জনোৱা হয় আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে জনোৱা হয়। সেয়েহে এই JMS নেটৱৰ্ক চেনেলটো যদি আপোনাৰ কাৰণে উপকাৰী হয় তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আমাৰ এই চেনেলটোৰ এটাই উদ্দেশ্য যাতে আপুনি এটা সুস্থ প্ৰডাক্ট ব্যৱহাৰ কৰক, এটা সুস্থ শৰীৰৰ গৰাকী হওক আৰু লগতে এটা সুস্থ জীৱন যাপন কৰক। তাৰে কামনাৰে আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' দাঙি ধৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ দাদা, মই চিয়ন নিউট্ৰিয়েণ্টৰ ফালৰ পৰা আহিছোঁ। মোৰ নাম উৎপল হাজৰিকা হয়। হয়, নমস্কাৰ। হয় দাদা, আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী ইন্দ্ৰজিৎ দা। আপোনাৰ এই জেগাটোৰ নাম কি কয়? মেৰাপানী ভকত গাঁও। মেৰাপানী ভকত গাঁও ন? হয় হয়। আজি কিছুদিন আগত আপোনাক চিয়ন নিউট্ৰিয়েণ্টৰ ফালৰ পৰা এটা প্ৰডাক্ট দিয়া হৈছিলে। হয়, সেই প্ৰডাক্টটো ব্যৱহাৰ কৰি আপুনি কেনেকুৱা ধৰণৰ ফলাফল পাইছে? হয়, মোৰ প্ৰডাক্টটোৱে বহুত ভাল কৰিলে হয়। আৰু মই যথেষ্টখিনি ভুগি আছিলোঁ। 16 বছৰ হৈছিলে আচ্ছা। এই পাইলছৰ যিটো মোৰ অসুখ, হয় হয়। এইটো একেৰাহে মোৰ 15-20 দিন ফোন গৈছিলে। হয়। ফোন যোৱাত কৃষ্ণস্বামী গাঁৱৰ নিয়ন্ত্ৰণ নাশে মোক ক'লে যে মোৰ ওচৰতে এটা প্ৰডাক্ট আছে, হয় হয়। প্ৰডাক্টটো যদি আপুনি ব্যৱহাৰ কৰে হয় ভাল পাব। হয় মোৰ দিবচোন প্ৰডাক্টটো দিলে। হয় হয়। মোৰ এনেকুৱা অৱস্থা হৈছিলে, মোৰ চকুৰে নেদেখা হৈ গৈছিলোঁ। হয় হয়। ফোনটো ইমানেই মোৰ গৈ আছিলে সেইকেইদিন। হয়। তাৰপিছত ক'লে বোলে এই প্ৰডাক্টটো খাই চোৱা। মই সুধিলোঁ প্ৰডাক্টটোৰ দাম কিমান হ'ব? বোলে 350 টকা হ'ব। হয়। 350 টকা হ'ব। বোলে এই প্ৰডাক্টটো খাই চোৱা আৰু বোলে আজি মিটিং আছে মোৰ গোলাঘাটত, হয়। আপুনি যাব পাৰিব নেকি? মই ঠিক আছে, মই যাম বাৰু। এতিয়া মই সেই দৰৱটো খাই মোৰ যথেষ্টখিনি মোৰ ভাল হৈছে হয়। আৰু আজিৰ ডেটত মোৰ সম্পূৰ্ণ হিচাপে মোৰ ভাল হৈছে। মানে আপুনি সেই প্ৰডাক্টটো ব্যৱহাৰ কৰাৰ পিছত হয়, এতিয়া বৰ্তমান সুস্থ হৈ আছে। সুস্থ হৈ আছে। আপুনি প্ৰডাক্টটো এবাৰ দেখাব নেকি? এই প্ৰডাক্টটো আপোনাৰ চক। চিয়ন কনষ্ট্ৰিফি হয় ন? হয় হয় কনষ্ট্ৰিফি। হয় যিহেতু আপোনাৰ ইমান ডাঙৰ এটা প্ৰব্লেম আপুনি ভাল পাইছে, হয়। আপুনি বেলেগৰ কাৰণে কি ক'ব? যদি আন কাৰোবাৰ এই অসুবিধাটো থাকে হয়, তেওঁলোকৰ কাৰণে কি ক'ব আপুনি? মই এইটো এটা বাৰ্তা পঠিয়াম বুলি ভাবিছোঁ, যাতে মই যেনেকৈ খাই আজিৰ ডেটত মই ভাল হৈছোঁ, হয়। ৰাইজেও যদি তেনেকৈ এই পাইলছৰ অসুখ বহু 100ৰ ভিতৰত আপোনাৰ 70% এই বেমাৰ অসুখত ভুগি আছে। হয় হয়। এইটো যদি খায় তেতিয়া তেখেতলোকো আজিৰ ডেটত ভাল হ'ব বুলি মই আশা কৰোঁ। হয়, ধন্যবাদ দাদা আপোনাৰ বক্তব্য আমাৰ আগত জনোৱাৰ বাবে। ইতিমধ্যে আপোনালোকে এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে আৰু এই প্ৰডাক্টটোৰ যদি প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি লওক চেনেলক। আৰু আপোনাৰ আৰু যদি কিবা সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। আপোনাক আমি সেই ধৰণে আপোনাৰ প্ৰডাক্টৰ যোগান ধৰিব পাৰিম।